নমস্কাৰ বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো টিপি দিয়ক। আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? উত্তৰ চন্দ্ৰকান্ত সিংহ। কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? উত্তৰ 1961 চনত। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? উত্তৰ 1921 চনত। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ বসন্ত দাস। অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? উত্তৰ 1823 চনত। অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ চুকাফা। মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ 1206 চনত। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বীৰপাল। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? উত্তৰ ৰেণুকা দেৱী বৰকটকী। আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? উত্তৰ 1253 চনত। আহোম আৰু মোগলসকলৰ শেষ ৰন্ধন কোন চনত হৈছিল? উত্তৰ 1681 চনত। গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? উত্তৰ 1948 চনত। অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? উত্তৰ 1920 চনত। কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? উত্তৰ 1671 চনত। অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1694 চনত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1917 চনত। অসমত 600 বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ শিৱসাগৰ। আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? উত্তৰ বশিষ্ঠাশ্ৰমত। স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ হৰেশ্বৰ গোস্বামী। অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? উত্তৰ আকবৰ হাইদৰি। অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? উত্তৰ ভাস্কৰ বৰ্মা। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? উত্তৰ 1948 চনত। অসমৰ কোনখন ঠাইত কয়লা চালিত তাপবিদ্যুৎ শক্তি কেন্দ্ৰ আছে? উত্তৰ বঙাইগাঁও। ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ 22 এপ্ৰিল। মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন? উত্তৰ ইউৰি গেগেৰিন। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি? উত্তৰ ব্ৰাজিল। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? উত্তৰ প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? উত্তৰ এছিয়া মহাদেশ। অসমৰ প্ৰাচীন নাম কি আছিল? প্ৰাগজ্যোতিষপুৰ।